টেনশ্যনটো কৈছো নহয় তহঁতৰ সদায় ইমান টেনশ্যন কি টেনশ্যন তহঁতৰ কাইলৈ স্কুলত ৰচনা প্ৰতিযোগিতা পাতিছে তাতে কি হ'ল ধুনীয়াকে পঢ়ি যাবি ঘৰত হ'লেও একেবাৰে 200 ৰচনা মুখস্থ কৰিব পাৰি নেকি কি কি আহিব শংকৰদেৱ গৰু আৰু এৰোপ্লেন নপঢ় ঘৰত সেইকাৰণে টেনশ্যন লাগিছে হ'লেও একেবাৰে গোটেইখন মুখস্থ কৰিব নোৱাৰি নহয় কিবা এটা উপায় এটা দে সময় কম উপায় এটা মই দিব পাৰোঁ কি উপায় দিওঁ কি ক'লি গৰু এৰোপ্লেন আৰু শংকৰদেৱ গৰু বিষয়ে জান নাজানো তই অলপ চলপ জানো গৰু এবিধ পোহনীয়া জন্তু গৰুৱে ঘাঁহ খায় গৰু এডাল নেচ আছে গৰু 4খন ঠেং আছে গৰু 2খন কাণ আছে ইমানখিনিয়ে জানো আৰু গৰুৱে গাখীৰ দিয়ে সেই গাখীৰ নি পেলাই হোটেলত মিঠাই বনায় গাখীৰৰ পৰা কিমান কি বনায় গোটেইখিনি লিখি দিবি ধুনীয়াকে অকল গৰু বিষয় এখন তই চাই গ'লেই হ'ল হে অকল যদি গৰুৰ বিষয়ে চাওঁ শংকৰদেৱখন কেনেকে লিখিম আৰে তই কিয় চিন্তা কৰিছ শংকৰদেৱৰ বিষয়ে যদি আহে ধুনীয়াকে তই শংকৰদেৱৰ বিষয়ে 2 লাইনটো কিবা জানো অলপ 2 লাইন লিখি লৈ পেলাই তই একদম চিধা আহি যাবি যে শংকৰদেৱে 12 বছৰত সাগৰৰ লগত যুদ্ধ লাগিছিল সাগৰৰ লগত যুদ্ধ লাগিছিল বুলি কোৱাৰ পিছতে গোটেই গৰু লচনাখন তই লিখি দিবি গৰুৰ বিষয়ে বাৰু জানিলো এৰোপ্লেনৰ বিষয়ে তই জানো দুটামান তই লিখি দিবি যে এৰোপ্লেন আকাশেদি উৰা মাৰে এৰোপ্লেন এলুমিনিয়াম দি বনায় এৰোপ্লেনত ইঞ্জিন থাকে পাইলটে চলায় এৰোপ্লেনত মানুহো যাব পাৰি বস্তুও নিব পাৰি সেই 2 লাইন লিখি দিয়াৰ পিছত তই একদম চিধাই লৈ যাবি গৰু কেনেকে নিম আৰে মই কৈ আছো শুনি ল না তই ধুনীয়াকে লিখিবি যে আমি পথাৰত যেতিয়া গৰুক পানী খুৱাবলৈ যাওঁ গৰুক পানী খুৱাবলৈ গ'লে আমি পথাৰৰ ওপৰেদি এৰোপ্লেন উৰি যোৱা দেখা পাওঁ আৰু পথাৰৰ ওপৰেদি এৰোপ্লেন উৰি গ'লে গৰুবিলাকে খুব ভয় কৰে তাৰপিছত গৰু বিষয়ে গোটেইখন লিখি দে গৰু এবিধ পোহনীয়া জন্তু